caught in the crossfire. Was caught in the वेलकम बैक टू माय यूट्यूब चैनल DK ब्लॉग। तो गाइस आज मैं ड्राइविंग टेस्टत जाऊँ বুলি ভাবিছোঁ, কিন্তু যোনটো ড্ৰাইভিং টেষ্টৰ কাৰণে মই এপ্লাই কৰিছিলোঁ বা ড্ৰাইভিং লাইচেন্সৰ কাৰণে এপ্লাই কৰিছোঁ, তো সেইটো কাগজটো আহিছে। বাট এটা তাত প্ৰব্লেম হৈছে, চাৰ্ভাৰ কাৰণে যোনটো মই চুজ কৰিছোঁ সেইটো অহা নাই। উইথ গিয়াৰটো কৰিছিলোঁ, কিন্তু উইথআউট গিয়াৰটো আহিছে। তো এতিয়া বৰ্তমান ইয়াত যোনটো এম পৰিবহণ এপ বা এম পৰিবহণ যোনটো এই থাকে ছাৰ্ভিচ গভৰ্ণমেণ্টৰ, তাত গৈ কিনে এড কৰিব পাৰি, কিন্তু মই এতিয়া বৰ্তমানলৈকে এড কৰিব পৰা নাই। এড কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু কৰিব পৰা নাই। তো মই আমাৰ নগাঁৱৰ যোনখন RTO অফিচ আছে তাত মই ফোন কৰি কিনে যোগাযোগ কৰিলোঁ, আৰু তেওঁলোকে এতিয়া বৰ্তমান মোক তাত মাতিছে। তো মই এতিয়া যাওঁ আৰু। তো ইয়াৰ লগতে এটা কথা ক'ব বিচাৰোঁ, যিখিনি মানে ড্ৰাইভিং টেষ্টত যোৱা হয় তাত মানে স্পৰ্ট বাইক লৈ যাবলৈ পাৰি, কিন্তু তাত টেষ্ট ড্ৰাইভত অকণমান অসুবিধা হয়। সেইকাৰণে মই এতিয়া ৰেডিয়ন লৈ যাম। ধৰক সেইটোৱে 70 বা 75 মান মাইলেজ দিয়ে। তো মাইলেজৰ কথাটো নাহে, সেই বাইকখন মানে টেষ্ট ড্ৰাইভৰ কাৰণে সহজ। তো এতিয়া ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ মই যাৰ বাইকখন লৈ যাম বুলি ভাবিছিলোঁ, তাৰ বাইকখন বৰ্তমান বহুতো ডকুমেণ্ট ফেইল হৈ আছে, এক্সপায়াৰ হৈ আছে। তো সেই ডকুমেণ্ট বা সেই বাইকখন লৈ যোৱাৰ বহুত অসুবিধা হ'ব পাৰে এতিয়া, কিয়নো চেক পোষ্টত য'তে ত'তে চেক কৰি আছে। সেইকাৰণে মই সেইখন বাইক নলৈ কিনে এতিয়া মোৰ যোনখন NS 120 বাইক আছে সেইখন বাইক লৈ কিনে মই বৰ্তমান ওলাইছোঁ, আৰু আপোনালোকে চাই থাকক। আপোনালোকে দেখিব পাৰে যে নিশ্চয় মই NS 125টো লৈ যাবলগীয়া হৈ গৈছে, কাৰণ তাতো মই নাজানো, হয়তো মোৰ টেষ্ট ড্ৰাইভো হ'ব পাৰে, নহ'বা সেই ডকুমেণ্টটো আকৌ এপ্লাই কৰিবলগীয়াও হ'ব পাৰে। তো সেইটো কোনো গেৰেণ্টি নথকাৰ কাৰণে মই মোৰ বাইকখনে লৈ গৈছোঁ, কিয়নো মোৰ বাইকখনৰ বৰ্তমান যিখিনি ডকুমেণ্টছ আছে বা 1 বছৰ হোৱা নাই বা এক্সপায়াৰ হোৱা নাই। সেইকাৰণে মই বাইকখন লৈ যোৱাটো মই ভাল বুলি ভাবিলোঁ, সেইকাৰণে মই বাইকখন মোৰ লৈ উলিয়ালোঁ। এতিয়া মই গৈ আছোঁ, আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। তো আহি কিনে মই এতিয়া বৰ্তমান আমাৰ আমনি পাৰ হ'বলৈ ধৰিছোঁ, চামগুৰি পাবলৈ ধৰিছোঁ এতিয়া বৰ্তমানতো। চামগুৰি এতিয়া বৰ্তমান ৰাতিপুৱা যেনেকুৱা অৱস্থা চাওক, মই ৰাতিপুৱা ওলাইছোঁ 7টা 7:30 মানত মই ওলাইছোঁ, আৰু ৰাতিপুৱা সদায় ৰাস্তা 7:30 7টা মানত সদায় ক্লিয়াৰ থাকে, কোনো জাম নাথাকে। তো ইয়াৰ কাৰণেও সহজ হৈছে যাবৰ কাৰণে, মোক অতি সহজে তাত পাবৰ কাৰণে। তো গাইজ ইয়াত যি গৰম পৰি আছে, সেই গৰমৰ কাৰণে মই বাইকখন ৰখাইছিলোঁ, কিয়নো ঠাণ্ডা চাণ্ডা খাই যোৱা ভাল হ'ব, যিহে গৰম পৰি আছে। সেইকাৰণে মই ইয়াত বাইকখন ৰখাই কিনে অকণমান ঠাণ্ডা চাণ্ডা খাই লৈ এতিয়া ইয়াৰ পৰা ওলাই যাম নগাঁৱলৈ বুলি ৰখাই কিনে লৈছিলোঁ বাইকটো। তো এতিয়া আকৌ যাওঁ, আৰু মোক তাত RTO অফিচত ৰাতিপুৱা
8:30 9টা মানত পোৱাকৈ যাবলৈ কৈছিলে, কিয়নো যদি মোৰ যোনটো উইথ গিয়াৰ বা উইথাউট গিয়াৰ যোনটো অপশ্যনটোত খেলি মেলি হৈ আছিলে, সেই অপশ্যনটো যদি এড কৰা যায় তেতিয়াহ'লে তুমি আজিৰ ভিতৰতে এড কৰি কিনে লগে লগে স্লট বুক কৰি কিনে ড্ৰাইভিং টেষ্ট দি কিনে মানে ধৰক আপোনাৰ লাইচেন্সটো কমপ্লিট হৈ যাব বুলি তেনেকুৱা কৈছিলে। তো মই সেইকাৰণে মই অতি সোনকালে ওলোৱাটো ভাল আৰু অতি সোনকালে তাত পোৱা ভাল বুলি মই অকণমান বেগাই যাওঁ, কিয়নো তাত পোৱাৰ লগে লগে কি পৰিস্থিতি হ'ব, কি কেনেকুৱা হ'ব সেইটো ময়ো নাজানো। তো এতিয়া যাওঁ আৰু সেইকাৰণে এনেকুৱা গৰমত এতিয়া লাহে লাহেকৈ স্পীডকৈ যোৱাটো এইটো নহয়। তো লাহেকৈ অকণমান ৰখি ৰখি ঠাণ্ডা চাণ্ডা খাই লৈ লাহেকৈ পূৰা এনজয় কৰি যাম আৰু। তো মই এতিয়া বৰ্তমান আৰু 20 কিলোমিটাৰমান গ'লে পাম আৰু নগাঁও। তো নগাঁও পাবলৈ বেছি নাই, তাৰ পৰা অকণমান 1-2 কিলোমিটাৰ RTO অফিচলৈ যাব লাগিব নিশ্চয়। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু ইয়াত অকণমান আগত যাওঁতে মই অকণমান স্পীডতে গৈছিলোঁ। তো গৈ থাকোঁতে ইয়াত এটা গাড়ী এক্সিডেণ্ট হোৱা থাকে। তো পুলিচজনে ৰখাই কিনে আপোনাক গাড়ী মানে এইটো ছাইডৰ পৰা যাওক লেফ্ট ৰাইট তেনেকুৱা কৰাই থাকে। তো মইতো অকণমান স্পীডত আছিলোঁ। তো এই পাঞ্জাৱ বৰ্ডিৰ কাৰণে মই ভালদৰে সেই বস্তুটো দেখিও পোৱা নাছিলোঁ। তো ইমাৰ্জেঞ্চিতে ঘপককৈ ব্ৰেক মাৰিবলগীয়া হ'ল। নিশ্চয় একো নহ'ল, কিন্তু ভালে কুশলে যাব পালোঁ। তো সেইকাৰণে ভগৱানক বহুত ধন্যবাদ কৰিছোঁ। ফাইনেলি আৰু নগাঁও পাবলৈ 7 কিলোমিটাৰ আছে, আৰু ইয়াত আছে নগাঁৱৰ চবতকৈ ডাঙৰ বাইপাছ। তো ইয়াৰ পৰা মই প্ৰথম ৰাইট ছাইডত যাব লাগিব, তাৰপিছত লেফ্ট ছাইডত গৈ কিনে নগাঁও টাউন পাম, আৰু নগাঁও টাউন পৰা অকণমান দূৰত যাব লাগিব। মই বৰ্তমান RTO অফিচখন ক'ত আছে সেইটো ভালদৰে নাজানো। তো অকণমান ৰখি কৰি চাই লৈ মই গুগলত ভালদৰে মাৰি কিনে RTO অফিচৰ বিষয়ে গুগলত চাৰ্চ কৰি কিনে চাব লাগিব। তাৰপিছত মই RTO অফিচত যাম।
ফাইনেলি মই আহি পাইছোঁ হনুমান মেলা যোনখনত লাগে সেইখনত ৰখাইছোঁ বাইকখন। তাত মই গুগল মেপত চাইছোঁ, তো ইয়াত দেখাইছে অকণমান আগত গৈ কিনে ৰাইট চাইডত জাষ্ট ৰাইট চাইডত মানে ল'লে মানে RTO অফিচ বা DTO অফিচখন পাম বুলি। তো এতিয়া ইয়াৰ পৰা মই অকণমান চাহত ৰখিছোঁ, গৰমটো বেছি সেইকাৰণে অকণমান ৰখিছোঁ। আৰু মোৰ যোনটো ভিডিঅ' কৰি আছোঁ বৰ্তমান হেলমেটত লগাই কিনে যোনটো মাউণ্ট, তো হেলমেটটো অকণমান ডাঙৰ হোৱাৰ কাৰণে অৱশ্যে ভিডিঅ'টো লৰিও আছে। তো সেইটো আপোনালোকে টেনশ্যন কৰিব নালাগে। তো আগৰ ভিডিঅ'ত মই আপোনাক ভাল হেলমেট এটা লৈ কিনে পাৰচেছ কৰি কিনে আৰু ভিডিঅ'টো দিব বিচাৰিম। তো এতিয়া আপোনালোকে চাই থাকক RTO অফিচ যোৱা কেনেকুৱা থাকে বা RTO অফিচ কেনেকুৱা আছে নগাঁৱৰ। ময়ো এইখন প্ৰথম মানে দেখোঁতে RTO অফিচৰ নিচিনা লগা নাছিলে, গাড়ীৰ গ্ৰাজ নিচিনা লাগিছে। পাছতে গম পালোঁ যে এইখনে RTO অফিচ। তো লাহেকৈ শ্ল' ডাউন কৰি কিনে ইয়াত বাইকখন থ'ম আৰু লাহেকৈ অফিচখিনি বিচাৰিবলৈ চেষ্টা কৰিম। আৰু কোন ছাইডত আছে মইতো নাজানো, নতুন ন। ফাইনেলি গাইছ আহি পালে আৰু যেন তেন কৰি দেখিব পাৰিছে এয়া অৱস্থা হৈ আছে ইয়াত। আহি পাওঁতে বহুত সময় লাগিছে। ইয়াত যাব লাগে, ইয়াত গৈ কিনে সুধি ল'ব লাগিব চাগে। তো যাওঁ ইয়াৰ ভিতৰলৈ, সুধি চাওঁ কি প্ৰব্লেম হৈছে, চাৰ্ভাৰ বা কিবা প্ৰব্লেম হৈছে চাগে। তো সুধি লওঁ প্ৰথম। তো গাইছ ইয়াত আহি কিনে বহুত সময় ৰখিলোঁ আৰু মই ৰাতিপুৱাই আহিছিলোঁ। তো এতিয়া ভোক লাগিছে, তো প্ৰথম কিবা এটা খাই আহি কিনে লওঁ, তাৰপাছত ইয়াত অফিচো খোলা হ'ব সেইটো সময়লৈকে। তো দেখা যাব কি হ'ব। মোৰ অকণমান মানে প্ৰব্লেম হৈ আছে তো লাৰ্ণাৰত, তো সেইটো ঠিক হ'ব নাই। তাৰপিছতে গম পাম, অফিচ খোলাৰ পাছতে গম পাম। তো আপোনালোকে ভিডিঅ' চাই থাকক। বৰ্তমান মই RTO অফিচত RTO ছাৰজনক সুধিলোঁ যে লাৰ্ণাৰৰ মোৰ বৰ্তমান উইদাউট গিয়াৰ হৈ আছে। তো ইয়াক গিয়াৰ যোনটো এড কৰা ছিষ্টেম থাকে সেইটো এড কৰা ছিষ্টেমটো এড কৰিব পাৰিনে নোৱাৰোঁ, কিয়নো মোৰ লাৰ্ণাৰ লাইচেঞ্চটো ফাইনেল হৈ গৈছিল। তো এড কৰিব নোৱাৰি বুলি কৈছে তেওঁ। তো আকৌ মই এতিয়া বৰ্তমান নতুনকৈ লাৰ্ণাৰ লাইচেঞ্চ এপ্লাই কৰিব লাগিব উইথ গিয়াৰ কৰি কিনে। যদি এইখনত যদি লাৰ্ণাৰ যদি মই প্ৰথম উইথআউট গিয়াৰ আছে, যদি টেষ্ট ড্ৰাইভ দি কিনে পাছত যদি মই উইথ এড কৰি দিওঁ, উইথ গিয়াৰ বুলি এড কৰি দিওঁ, তো ইয়াতকৈ মোৰ ডাবল খৰচ হ'ব। সেইকাৰণে মই এতিয়া গৈ মানে প্ৰথম সেই কামটো কৰি ল'ম, নতুনকৈ লাৰ্ণাৰ লাইচেঞ্চ এপ্লাই কৰি ল'ম আৰু তাত উইথ গিয়াৰ এড কৰি কিনে ভালদৰে চাই মেলি এপ্লাই কৰিম। তো গাইছ আজিৰ কাৰণে ইমানে। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰোঁ, লগতে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব। লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।